গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে। এয়া চাওক মোৰ ৰাতিপুৱাৰ চাহৰ চাহ বনালোঁ। এতিয়া চাহটো খাই লওঁ। এয়া মোৰ ৰাতিপুৱাৰ ভাতটো হৈ গ'ল। আলু ভাজিছোঁ, কণী ভাজিছোঁ আৰু ভাত, লগতে দাইলো আছে। এয়া আচাৰ লৈ লৈছোঁ জলফাইৰ। এনেকৈ ৰাতিপুৱাৰ সাজটো খাই খুব ভাল লাগে। এতিয়া মই গা পা ধুই আহিলোঁ। 6টা বাজিছে এতিয়া। ভাবিছোঁ ভাতটোকে বনাই ৰাখোঁ, কাৰণ আমাৰ ইয়াতে কাৰেণ্টৰ খুব প্ৰব্লেম চলি আছে কেইদিনমানৰ পৰা। আজি হ'লেই প্ৰায় 15 দিনমান হ'ল কাৰেণ্টটো একদম নাথাকে। ৰাতি 7:30 মানত যায় একেবাৰে 9টা 9:30 আহে। সেইকাৰণে মই এইকেইদিন সদায় গধূলিতে ভাতটো বনাই ৰাখোঁ। তেতিয়া একো প্ৰব্লেম নাই। নেক্সট টাইম লাইন আহিলে ভাতটো খাই দিওঁ। সেইকাৰণে ভাবিছোঁ ভাতটো বনাওঁ, অকণমান চাহো খাই লওঁ। আৰু এটা বস্তু দেখাওঁ আপোনালোকক। পূজা নাহোঁতেই মই এটা পূজাৰ গিফ্ট পাই গ'লোঁ। চাওঁ, ভাল লাগিছেনে কাপোৰযোৰ? জনাবচোন। খুব স্পেচিয়েল মানুহ এগৰাকীয়ে দিছে মোক কাপোৰযোৰ। নাম নকওঁ বাৰু এতিয়া। এইটো মেখেলা হয়। চাওক, এয়া আঁচলটো। ভাতটো বনাই লওঁ। দালিটো বহাই দিলোঁ।
অকলে অকলে চাহ খাই আছোঁ, হাজবেণ্ড ডিউটিৰ পৰা অহাই নাই। আৰু মই যে ৰিং লাইটটো আনিছিলোঁ, খুব ভাল ৰিং লাইটটো, সেইটোৰে ভিডিঅ' বনাই আছোঁ মই। নহ'লে চাব নেকি? মই অফ কৰি দিছোঁ হা। এই কেমেৰাত কি ভিডিঅ' বনাম কওকচোন। অন কৰি দিলোঁ। এইটো এটা বেলেগ আৰু এটা বেলেগ আৰু এইটো বেলেগ, তিনিটা আছে, মানে বেলেগ বেলেগ কালাৰ হয়। ৰিং লাইটটো অনাৰ পৰা খুব সুবিধা হৈছে, নহ'লে এনেকৈ ৰাতি ভিডিঅ' বনাব নোৱাৰোৱেই। পাকঘৰত দুটা লাইট লগাই লৈছোঁ ভাত বনোৱা টাইমত, আৰু আগতে ফাৰ্ষ্ট টাইম খুব ৰেচিপি ভিডিঅ' দিছিলোঁ। মানে দুটা লাইট থাকিলে, পাকঘৰটো সৰু বাৰু, তাতে দুটা লাইট থাকিলে দেখা পায় বাৰু ভালকৈ, কিন্তু এইটো ৰুমত একোৱে দেখা নাপায়। দেখিলেই নহয় মই অফ কৰি দিওঁতে কেনেকুৱা অৱস্থা হ'ল। আপোনালোকেও কোনোবাই যদি আনিব খোজে ভিডিঅ' বনোৱাৰ কাৰণে, তেতিয়াহ'লে এইটোৱে আনিব। ষ্টেণ্ডডাল কিন্তু এক্সট্ৰাকৈ আনিব লাগিব, কিন্তু লাইটটো সৰু হ'লেও কিন্তু খুব ভাল। বা ৰিলছ বনাই যদি ভাল পায়, ৰিলছৰ কাৰণেও খুব ভাল। ৰাতিও বনাব পাৰিব, আৰু দিনততো ৰুমৰ ভিতৰত বনোৱা অলপ প্ৰব্লেম হয় ন, তেতিয়া এইটো জ্বলাই ল'লে ধুনীয়া। আপোনালোকক আৰু এটা কথা কৈ দিওঁ, মই ভিডিঅ' বনালে খুব আৱাজ হৈ থাকে ন, আপোনালোকে প্লিজ সেইটো ইগন'ৰ কৰিব। মানে ফেনটো যে চলি থাকে তাৰ কাৰণে আৱাজটো হয়। এতিয়া এই গৰমখনত ফেনটো অফ কৰি ভিডিঅ' বনাব নোৱাৰোঁ, সেইকাৰণে আপোনালোকে আৱাজটো ইগন'ৰ কৰিব প্লিজ। মোৰ ভাত হৈ গৈছিলে, এতিয়া আৰু হাজবেণ্ডে চিকেন লৈ আহিছে, সেইটোকে বনাওঁ এতিয়া। এয়া দৈ আছে, তেওঁক অলপ খাব দিওঁ আৰু আধা মাংসত দি দিওঁ। ইয়াতে আধা মাংসত দি দিওঁ। দৈ দিয়া মাংসটো খাই খুব টেষ্টি লাগে, মই প্ৰায়ভাগ দৈ দিয়ে বনাওঁ। এয়া চাওক, মোৰ মাংস হৈ গ'ল, কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে, খাবলৈও খুব টেষ্টি হৈছে। জোল বনোৱা নাই কাৰণ দালি বনাইছোঁৱে। আৰু এয়া মোৰ ৰাতিৰ ভাত সাজ। দালি লোৱাই নহ'ল, কাৰণ মাংস থাকিলে দালিনো খাব মন যায়নে। আজিলৈ ইমানে, গুড নাইট, বাই।